নমস্কাৰ বন্ধুসকল, চয়নিকা ফাৰ্মৰ পৰা মই দিগন্ত। আজি আপোনালোকৰ নতুন এটা ভিডিঅ' লৈ আহিছোঁ। আজিৰ ভিডিঅ'টোত অইন একো নাই, মোৰ ফাৰ্মত কেইটামান পোৱালি জন্ম হৈছিলে ছাগলী। আগৰ ভিডিঅ'ত দেখাইছিলোঁ যে মোৰ ছাগলীজনী প্ৰেগনেণ্ট আছিলে, তো পোৱালিক জন্ম দিলে। 3জনী ছাগলী জগিলে। বৰ্তমান 3জনীয়ে এটা এটা পোৱালি দিছে। পোৱালিকেইটা এইকেইটা, এইটো এটা, 15 দিনমান হৈছে আজি। এইটো এটা পোৱালি, এইটো এটা, এইটো এইকেইটা পোৱালি। এইটো F1 হয়, বাকী দুটা F2ত আছে। বতৰো ভাল নহয়, একদম ক'তো ওলাই যাব পৰা নাই। তাক নিব ঘাঁহ খাবলৈ ঘৰত এনেকৈ থৈ দিছোঁ। পাত অলপ দি দিছোঁ, পাত খাই আছে। বাকী মোৰ ছাগলীখিনি এইখিনি গোটেইখিনি ইয়াতে আছে। এয়া গোটেইখিনি পাত খাই আছে।